হেল্ল' এভৰিৱান, আজি স্কোৱাছৰ এটা আঞ্জাৰ ৰেচিপি দেখুৱাম। একেবাৰে কম তেল মছলা দি বনাইছোঁ। আজিকালি বহুত বেমাৰ আজাৰ, যাৰ কাৰণে অকণমান কম তেল খোৱাটোৱে সকলোৰে কাৰণে ভাল। এয়া মই তেল দি ল'লোঁ, পাঁচফোৰণ, 2টা জলকীয়া দি পিনে গৰম হ'ল। তাৰপিছত এতিয়া স্কোৱাছ আলুখিনি দি দিলোঁ, নিমখ হালধি দি পিনে অকণমান ঢাকন লগাই দিছোঁ। এয়া ভজা হৈছে। ভজা হোৱাৰ পিছত মই এতিয়া অকণমান চব্জি মছলা দিছোঁ, অকণমান এচিকুটমান চেনি দিছোঁ আৰু অকণমান পানী দি ভালদৰে ভাজি ল'ম। এইখিনি ভজা হৈ গৈছে। এতিয়া মই পানী দিলোঁ, পানী দিয়া হৈ গ'ল, এতিয়া উতলিল। এয়া অলমষ্ট হৈ গ'ল। এয়া আপোনালোকক এতিয়া পৰিৱেশন কৰি দেখুৱাইছোঁ। মই একেবাৰে চিম্পলভাৱে বনাইছোঁ। তেল মছলা একেবাৰে কম দি বনাইছোঁ। শেষত মান ধনিয়া অকণমান দি দিছোঁ। আপোনালোকেনো স্কোৱাছৰ তৰকাৰী কেনেকৈ বনাই খাই জনাবচোন। মই ৰাতিপুৱা এনেকৈয়ে বনালোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।